हेलो एवरीवन स्वागतम जनाइছো মোৰ অন্য এটা ভিডিঅ'লে আজি লৈ আহিছো আকৌ মিছো হল যেহেতু মিছো হল বহুতে ভাল পায় মিছো কাপোৰবোৰ চাবলৈ বিচাৰে তেওঁলোকে ল'বলৈ বিচাৰে ভিডিঅ'টো আগবাঢ়ো আৰু সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলো আৰু শেষত লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব কৰিলে আমি মোটিভেট হওঁ ভিডিঅ'বোৰ বনাই থাকিবলৈ সেইকাৰণে বাৰে বাৰে কওঁ আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব আৰু নতুনসকলে সাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব আৰু আজি দেখাবলৈ ওলো এইকেইযোৰে সম্পূৰ্ণ ৰিভিউটো দিম প্ৰথমতে এযোৰকে গোটেইকেইযোৰ দেখুৱাই যাওঁ দেখা নাই প্ৰথম কাপোৰযোৰ আৰম্ভ কৰিছোঁ এইযোৰ আনিছোঁ অনা মাত্ৰকে পেকিংটো মই মানে ওপৰটোহে পেকিং খুলিছোঁ কাপোৰযোৰ খুলি পেলাই চোৱা নাই গতিকে প্ৰথম কাপোৰযোৰ হ'ল এইযোৰ প্ৰথম চাম এতিয়া কাপোৰযোৰ এইযোৰ কাপোৰ এনেকুৱা ডিজাইন হয় আৰু কাপোৰযোৰ মই স্ক্ৰীনত দেখুৱাই গৈছোঁ কেনেকুৱা দেখিছিলোঁ কেনেকুৱা দেখি মই মিছোত গৈ অৰ্ডাৰ কৰিছিলোঁ এযোৰ কাপোৰ বহুতে দেখিছে চাগে আৰু বহুতে ল'বও পাৰে কিন্তু যিসকলে লোৱা নাই তেওঁলোকে ল'ব পাৰে খুব ধুনীয়া কাপোৰ হয় আচলৰ ভাগটো খুবেই ভাল কাপোৰ বুলি ক'ব লাগিব এইটো খুবেই ভাল মানে ধৰক কাপোৰযোৰ যেনেকুৱা দেখুৱাইছে মিছোত তেনেকুৱাই হয় কাপোৰযোৰ এইটো আচলৰ ভাগটো হয় ডিজাইন এই চাদৰখনৰ মানে গাটো তেনেদৰে ফুল আছে কাপোৰযোৰ হ'ব এচি কটন ভাল লাগিছে কিন্তু মই এতিয়াই চাইছোঁ মই কৈছোঁৱেই আপোনালোকক যে মই এতিয়াহে চাইছোঁ আচলতে কাপোৰযোৰ খুব ধুনীয়া লাগিছে এইটো আচলৰ ভাগটো হয় আৰু গোটেই কাপোৰযোৰৰ এনেকৈ বটিটোত গুলপীয়াত এনেকৈ চাৰিচুকীয়াকৈ ফুল এপাহ কৰি থোৱা আছে গুলপীয়াত ফুল এপাহ কৰি থোৱা আছে কাপোৰযোৰ আচলতে এই কালাৰটো কেনেকুৱা দেখিছে নাজানো ভিডিঅ'ত কি কালাৰ আহিছে কিন্তু একদম ডাঠ পিংক কালাৰ হয় পিংক আৰু ব্লেকত কাম কৰি থৈছে খুব ধুনীয়া হয় কাপোৰযোৰ ভিডিঅ'ত যেনেকুৱা দেখিছে তেনেকুৱাই বুলি ক'ব লাগিব কাপোৰযোৰ এচি কটন হ'ব মোৰ কিন্তু খুবেই ভাল লাগিছে দেই এইখন চাদৰখন আপোনালোকে যদি লয় এযোৰ কাপোৰ ল'ব পাৰে একদম 100% গেৰাণ্টি দি ক'ব পাৰি যে কাপোৰযোৰ ভাল খুব ধুনীয়া কাপোৰ তাৰপৰা এইকেইটা দিছে চাইড পটিকেইটাও খুবেই ধুনীয়া চব এনেকুৱা ডিজাইনৰ চাইড পটিকেইটাও খুব ভাল লাগিছে ব্লেক আৰু ডাঠ পিংক কালাৰটো আছে যে সেইকাৰণে কাপোৰযোৰ অলপ বেছি ভাল লাগিছে ডিজাইনটো বেছি ধুনীয়া লাগিছে ডিজাইনটো হ'ব এনেকুৱা কি হয় মিছোত আমি বহুত কাপোৰ পাওঁ মিছো কাপোৰবোৰতো সকলোৱে জানেই মিছো কাপোৰবোৰ কেনেকুৱা হয় দেখিলে গম পোৱা যায় যে এযোৰ মিছো কাপোৰ হয় বুলি ইমান কাপোৰ আপোনালোকে ধৰিব নোৱাৰে বাকীবিলাক দোকানত থকা নিচিনাই কাপোৰ আহে নিজে প্ৰমাণ পাইছোঁ সেইকাৰণে কৈছোঁ আপোনালোকক কিছুমান কাপোৰ খুবেই ভাল আহে আৰু এইযোৰ কাপোৰ তাৰ লগত এযোৰ খুব ধুনীয়া কাপোৰ হয় ব্লাউজ পিচটো হেভি হ'ব এনেকুৱা ডিজাইনৰ হ'ব গোটেই ব্লাউজ পিচটো নিজৰ ডিজাইন মতে যেতিয়া আপোনালোকে চিলাই ল'ব আচলতে ভাল লাগিব এইটো হ'ল ব্লাউজ পিচটো মেখেলাখন হ'ব এইখন মেখেলাখন ইমানটো হ'ব ইমানটোলৈকে ফুল আছে যিহেতু গোটেই চাদৰখনতে অল অভাৰ কাম কৰি থোৱা আছে গতিকে মেখেলাখন একদম আঁঠুটো ওপৰলৈকে ফুল নাই ইমানটোপা জাষ্ট ইমানটোলৈকে ফুল আছে কিন্তু খুব ধুনীয়া হয় ডিজাইনটো মেখেলাখনৰ তলৰ বিশেষকৈ ডিজাইনটো খুবেই ভাল একদম ওচৰৰ পৰা মই দেখাই দিছোঁ দেই ডিজাইনটো এয়া ধৰিব পাৰিছেনে আপোনালোকে এনেকুৱা হ'ব ইমান কম দামত এযোৰ বহুত ভাল কাপোৰ আপোনালোক কম দামত যদি আপোনালোকক ভাল কাপোৰ লাগে তেতিয়া আপোনালোকে মিছোত ল'ব পাৰে দামটো মই স্ক্ৰীনত দি গৈছোঁ আপোনালোকে চাব পাৰে ইমানটো বহলটো হ'ব এখন একদম আহল বহল আৰু ডিজাইনটো সেয়া দেখিলে ইমানটোপা তলৰ সিমানটোপা ইমানটো ওপৰলৈকে আছে একদম ওপৰলৈকে আঁঠুটো ওপৰলৈকে নাই ইমান কাপোৰ কি হয় মিছোত বহুত ভাল কাপোৰ বহুত দাম দিলেও কিছুমান বহুত বেয়া কাপোৰ আহি যায় বা কিছুমান কম দামতো বহুত ভাল কাপোৰ আহে ঠিক তেনেকৈ এইযোৰ কাপোৰো দামটো কিন্তু কম কাপোৰযোৰ কিন্তু খুব ধুনীয়া এইযোৰ কাপোৰো ভাল এইযোৰ কাপোৰ বহুতেই ভাল আপোনালোকে চাই লওক এইযোৰ কাপোৰ ময়ো চোৱা নাই মই কৈছোঁৱে আপোনালোকক মই এযোৰ কাপোৰো এতিয়ালৈকে খোলা নাই ইয়াত দেখিছে এইটো ষ্টিলটো এনেকুৱাই হৈ আছে ময়ো চাওঁ আপোনালোকেও চাওক তেতিয়া কাপোৰযোৰ বেছি ভাল লাগে এইযোৰ কাপোৰো ভাল চাওক খুব ধুনীয়া কাপোৰ হয় কালাৰটো মই প্ৰতিটো আচলতে ভিডিঅ'ত মই এনেকুৱা এটা কালাৰ থাকি হয়নে নহয় বাৰু আপোনালোকে চাগে প্ৰতিটো ভিডিঅ'ত মোৰ মন কৰিছে এনেকুৱা এটা কালাৰ থাকে এইখন হ'ল চাদৰখন এইযোৰ কাপোৰো বহুত ভাল কাপোৰ হয় এনেকৈ ইয়াত দহি এনেকৈ গাঁঠি থোৱা আছে সৰু সৰুকৈ দহি গাঁঠি থৈছে আপোনালোকে যদি দহি গাঁঠো বুলি ভাবে দহি গাঁঠিও ল'ব পাৰে পিন্ধো বুলি ক'লেও আপোনালোকে পিন্ধিব পাৰে এইটো গুণাতে কাম কৰি থৈছে চাদৰখনৰ এইটো আচলৰ ভাগটো তেনেকৈ আছে এইটো ডিজাইন আৰু এছ কালাৰত হ'ব ধৰিব পাৰিছে আৰু কাপোৰযোৰ প্ৰতিটো হ'ল এনেকুৱা ফিক্স
ডিজাইনটো এনেকুৱা একদম পটিটো ফিক্স হৈ আছে, পটি আৰু এক্সট্ৰাকৈ চিলাব নালাগে বা বেলেগ নাই আৰু এক্সট্ৰাকৈ লগতে লাগিয়ে আছে। কাপোৰযোৰ এছ কালাৰ হয় আৰু গুণাত এনেদৰে কাম কৰি থৈছে আৰু আঁচলৰ ভাগটো হ'ল এনেকুৱা। মোৰ ভাল লাগিছে বিশেষকৈ এযোৰ কাপোৰ আপোনালোকে ভিডিঅ'ত যেনেকুৱা দেখিছে তেনেকুৱাই হয়, একদম ছেম টু ছেম ভিডিঅ'ত দেখুওৱা ধৰণৰ কাপোৰেই আপোনালোকে এযোৰ ল'ব পাৰে। এখন চাদৰখন হয়, ব্লাউজ পিচটো এনেদৰে এইটো শ্লিপছত এনেদৰে পতি দিছে। মই আচলতে ব্লাউজ পিচটো নাই বুলি ভাবিছিলোঁ, কিন্তু মেখেলাখনৰ লগতে আছে বাৰু ব্লাউজ পিচটো, কিছুমানত নাহে যে। আৰু ডিজাইনটো হ'ল এনেকুৱা, এইটো হ'ল ব্লাউজ পিচ, মেখেলাখন হ'ল এনেকুৱা ডিজাইনৰ, এইখন হ'ল মেখেলা। ইমান মানে বহুত যে বহল হ'ব মেখেলাখন তেনেকুৱা নহয়, কিন্তু বহল হয়, একদম বহুত শকতাৱল মানুহৰ কাৰণে মোৰ মতে অলপ মানে অসুবিধা পাব নেকি, মানে মেখেলাখন বহুত যে বহল হ'ব তেনেকুৱা নহয়। এইখন হ'ল মেখেলাখনৰ তলৰ যিটো ভাগ সেইটো হয়, আৰু মেখেলাখন হ'ব এনেকুৱা ডিজাইনৰ আৰু একদম ওপৰলৈকে মেখেলাখন ইয়ালৈকে মানে ফুলটো আছে। কালাৰটো হ'ব এছ আৰু কাপোৰটো হ'ব কোৱালিটিটো হ'ব এচি কটন। এচি কটনৰ ভাল কোৱালিটি বুলি ক'ব লাগিব। গুণাৰ যিটো ডিজাইন নহয়, এই গুণাৰ ডিজাইনটো ভাল লাগিছে আৰু কিবা এটা চাইনিং কৰি আছে, সেইটো কাৰণে ভাল লাগিছে। এইখন হ'ল মেখেলা আৰু এইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰে, সেইকাৰণে কৈছোঁ ল'বলৈ মই আপোনালোকক। ইমান কম দামত পোৱা এযোৰ কাপোৰ বিশেষকৈ এনেকৈ অনলাইনত বহুতেই টান, যিহেতু আমি অনলাইনত কাপোৰবোৰ ল'লে নাজানো কাপোৰযোৰ কেনেকুৱা আহিব কি কথা, কিন্তু আপোনালোকক মই দেখুৱাই দিছোঁ আজি এইকেইযোৰ কাপোৰ। আপোনালোকে মই দেখুৱাই এই কাপোৰকেইযোৰ ল'ব পাৰে, কোনো কথা নাই। কাপোৰকেইযোৰ বহুতেই ভাল। আপোনালোকে যিটো মই ডেছক্ৰিপশ্যনত আচলতে ইয়াৰ কোড নাম্বাৰটো দিম, তাত গৈ আপোনালোকে চেক কৰিব আৰু সেই কোড নাম্বাৰটোৰ যোগেদিহে কাপোৰযোৰ ল'ব, তেতিয়া আপোনালোকে ভাল পাব। যদি নিজে চাৰ্চ কৰি কাপোৰ লয়, কিছুমান কাপোৰ ফটা চিঙাও আহিব পাৰে, তেতিয়া ভাবিব যে ভিডিঅ'ত দেখাইছিলে সেইযোৰ কাপোৰে মই ল'লোঁ, মোৰ কাৰণে বেয়া আহিলে, তেতিয়া মই নাজানিম বাৰু। কিন্তু আপোনালোকে মই দিয়া এই কোড নাম্বাৰটোত গৈ ল'বগৈ, কাপোৰকেইযোৰ ভাল পাব আপোনালোকে। ঠিক আছে, তেতিয়াহ'লে তাৰপিছৰ নেক্সটটো চাওঁ। আৰু মোৰ এই চকুটো মানে কিবা এটা প্ৰব্লেম হৈ আছে এই চকুটো, সেইটো কাৰণে মন নকৰিব। এইটো অকণমান ডাঙৰ ডাঙৰ দেখিছে চাগে আপোনালোকে, এইটো অলপ সৰু দেখি আছে আৰু কথা কৈ থাকোঁতে মোৰ প্ৰব্লেমো হৈ যায়, কিন্তু ভিডিঅ'বোৰ নবনালেও নহয়, সেইটো কাৰণে মই ভিডিঅ'বোৰ বনায়ো থাকিবলগীয়া হৈছে। এই চকুটো মানে অকণমান প্ৰব্লেম কৰি আছে। ঠিক আছে, বলক ভিডিঅ'টো এতিয়া দেখাবলৈ ওলাইছোঁ। আপোনালোকে যিযোৰ কাপোৰ থাম্বনেইল চাই আহিছে ভিডিঅ'টোলৈ, সেইযোৰ কাপোৰ দেখাইছোঁ। এইযোৰ কাপোৰ চাবলৈ আচলতে মোৰো মন গৈ আছে কাপোৰযোৰ কেনেকুৱা হ'ব, কিন্তু এই কাপোৰযোৰ বহুত ধুনীয়া দেখাইছে। তথাপিও চাওঁ আপোনালোকৰ লগতে। কাপোৰ দেখিছেনে? এইখন চাদৰখন প্ৰথম চাদৰখনেই আহিছে, গুলপীয়া আৰু অলপ পাতল বেঙুনীয়া টাইপত ডিজাইন কৰি থৈছে চাদৰখনত। কাম লাগিছে, ডাঙৰ ডাঙৰকৈ এনেকৈ অলপ ফুল এপাহ এপাহ দি থোৱা আছে। এইটো হ'ল আঁচলৰ ভাগটো। চাদৰখন দেখুৱাইছোঁ এতিয়া। গোটেই চাদৰখনৰ বডিটোত এনেদৰে ফুল কৰি থোৱা আছে, আপোনালোকে চাগে মন কৰিছেই। স্কাই ব্লু হ'ব কালাৰটো, চাদৰখনৰ কালাৰটো হ'ব স্কাই ব্লু। চাদৰখনৰ বডিটোত এনেদৰে সৰু সৰু ফুল আছে, এনেকুৱা ডিজাইন। আকৌ এবাৰ দেখুৱাই দিছোঁ, এইখন হ'ল চাদৰখন। এতিয়া মই মেখেলাখন দেখাইছোঁ, ল'ব পাৰে, খুবেই ভাল কাপোৰ। আপোনালোকে যিসকলে ভাবি আছে এযোৰ কাপোৰ দেখিছে চাগে মিছ'ত, আপোনালোকে ল'ম নল'ম তেনেকুৱা ভাবি আছে, কিন্তু ল'ব পাৰে। কাপোৰযোৰ খুব ধুনীয়া, গুলপীয়াত কাম কৰি থৈছে। এনেকৈ অলপ কলকা টাইপৰ আছে ফুলটো, সৰু সৰুকৈ দুফালে দুটা এনেকৈ কলকা টাইপৰ আছে, ধৰিব পাৰিছেই চাগে। তাৰপৰা আকৌ পাতল বেঙুনীয়া টাইপ আৰু মাজত গুলপীয়াত মীনা কৰি থৈছে, সেইকাৰণে বেছি ভাল লাগিছে। মেখেলাখন হ'ল এনেকুৱা ডিজাইনৰ, ইমানটোলৈকে ফুল আছে মেখেলাখনৰ, ইমানটোলৈকে ফুল আছে। আৰু ফুলকেইপা খালি ডাঙৰ ডাঙৰকৈ আছে, অলপ ডাঙৰ ডাঙৰকৈ আছে ফুলকেইপা। একদম আঁঠুটোৰ ওপৰলৈকে ফুল নাই, মাত্ৰ ইমানটোলৈকে আছে। আৰু আহল বহল মেখেলাখন, এয়া একদম আহল বহল হয়, যিকোনো চাইজৰ মানুহে পিন্ধিব পাৰিব। এয়া চব আহল বহল হয় সম্পূৰ্ণ মেখেলাখন। মই অলপ দাঙি দাঙি দেখুৱাই দিছোঁ, এনেদৰে ধৰিব পাৰিছোঁ চাগে। এয়া ডিজাইনটো হ'ব এনেকুৱা, স্কাই ব্লু কাপোৰ হয়, আহল বহল মেখেলা হয়। ছাইড পটিকেইটা সম্পূৰ্ণ সৰু সৰু কলকা টাইপৰ আছে আৰু এনেদৰে গুলপীয়াত আছে। এইকেইটা হ'ল ছটাকৈ ছাইড পটি। আৰু ব্লাউজ পিচটো হ'ল এইটো ব্লাউজ পিচ,
ব্লাউজ পিচটো গোটেই ব্লাউজ পিচটোত ফুল নাই, একদম প্লেইনেই হয়, কিন্তু স্লিভছত এনেদৰে পটিটোৰ নিচিনাকৈ আচলতে ডিজাইনটো কৰি থোৱা আছে। যিটো কোড দিয়া থাকে সেই কোডটোতে আপোনালোকে মাৰিব আৰু কাপোৰযোৰ ল'ব পাৰিব। ঠিক আছে, তেতিয়াহ'লে আজিলৈ মোৰ ভিডিঅ' ইমানেই। আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চালে আৰু লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আকৌ কৈছোঁ, নতুনসকলে ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ তেতিয়া আপোনালোকে পাই থাকিব।